যোৱাকালিও আমি তিনিজন বাংলাদেশী মই নাম কৈ দিছো যোৱাকালিও এইটো এটা ডাঙৰ ইস্যু হৈ আছে কেইদিনমানৰ পৰা খুব এতিয়া আমি কৰিমগঞ্জত আজি এডিশনাল পুলিচ আমি ডিপ্লয় কৰি আছো মোহাম্মদ জুবেৰ শেখ জুৱেল শেখ ৰুমা খাতুন মই অলপ পিছত টুইটাৰ দি দিম এই তিনিগৰাকী ব্যক্তিক কালি আমি পুছবেক কৰিছো বাংলাদেশত ৰাতিপুৱা 5টা বজাত অলপ পিছত টুইটাৰ মই দি আছো পাই যাব মোহাম্মদ জুবেৰ শেখ জুৱেল শেখ ৰুমা খাতুন বাংলাদেশত গণ্ডগোল হোৱাৰ পৰা কন্ট্ৰেৰী টু দা আইডিয়া যে হিন্দু সোমাব হিন্দু সোমোৱা নাই মুছলিম ইনফ্লাক্স হৈছে আমি সুধিছো যে কিয় আহি আছ বোলে তাত খাব নাই কাপোৰৰ ইণ্ডাষ্ট্ৰি বন্ধ হৈ গৈছে আমি কাপোৰৰ ইণ্ডাষ্ট্ৰিত কাম কৰিছো So this is another challenge. So we are deploying more people now in Karimganj railway station other and Tripura is dhori ase manu. Enuka nohoy je Tripura is not doing. Tripura is also deporting people. BSF e dhori ase. But the magnitude has increased in many fold. So Assam really ei muhurtot we are going through a very very difficult period. আৰু এই কথাবিলাক আমি কিবা কিবি ভোট কিবা কিবি ইলেকশন তো 26ত আছে নাথিং এটা অসমত কোনো ইলেকশনে নাই মই আজি কোৱা কথাখিনি ইলেকশনৰ কাৰণে মানুহে মনত ৰাখিব নি ইলেকশনত তো ভোট অৰুণোদয় পোৱা নোপোৱা এইবিলাকৰ ওপৰত হ'ব গতিকে এইটো ইলেকশনৰ লগত ইয়াৰ কোনো সম্পৰ্কই নাই আমাৰ অসমীয়া মানুহ এনেকুৱা হৈ গৈছে যে জালি ওবিসি পোৱা সার্টিফিকেট লোৱা মানুহ শিক্ষাবিদ হৈ গল ৰাতিৰ ভিতৰতে it is a problem when your neighbors has a big problem then some repercussion will be felt but my point was that everybody thought that Hindu Bengali will come always amar Assamote hok Bharatote hok always point of suspicion on Hindu Bengali but ঘটনা তো এটো হৈ থকা নাই যে জনগণনাত বঙালী মানুহ বঙালী ভাষী কোৱা মানুহ বাহিছে মানে আৰে গুটে হিন্দু বঙালী আহি গল আৰে যে মুছলমান বঙালী মানুহ বঙালী ভাষাই কয় সেই কথাটো ইগনোৰ কৰা হয়